হাই বন্ধুসকল, মই পাৰ্থ। মই মোৰ নতুন চেনেলটোত আজি পোনপ্ৰথমবাৰৰ বাবে এটা ভিডিঅ' বনাবলৈ লৈছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো মানে কি হ'ল, মোৰ ঘৰত এটা কুকুৰৰ বাচ্চা আছে যাৰ নাম মণি। জাষ্ট অলপ ডাঙৰ হৈছে, কিন্তু সিমানো ডাঙৰ হোৱা নাই। এনেই ভাল লাগে আৰু তাক লৈ আজি প্ৰথম ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। যদি মোক ভাল লাগে প্লিজ 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 মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আমি ব'লক আমি এতিয়া যিটো কুকুৰ পোৱালিটো বাচ্চাটোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।